ৰসগোল্লা বনাবৰ বাবে আমি ইয়াতে লৈছোঁ 1 লিটাৰ গাখীৰ। এইখিনি প্ৰথমতে গৰম কৰি ল'ব লাগিব আৰু কি বস্তু লাগিব মই এইখিনি বনাই যাওঁতে আপোনালোকক দেখাই যাম। এয়া প্ৰথমতে আমি এইখিনি গৰম কৰি লওঁ। এইখিনি ভালকৈ উতল আহিবলৈ দিম। গাখীৰখিনি অলপমান উতলিবলৈ আৰম্ভ কৰোঁতে মাজে মাজে মই এনেদৰে লৰাই আছোঁ, যাতে ইয়াতে ছালটো যাতে বান্ধিব নোৱাৰে, সেয়ে অকণমান লৰাই থাকিব। এতিয়া গেছটো মই বন্ধ কৰি দিছোঁ। গৰম গাখীৰতে মই ভিনেগাৰ নাইবা নেমু ঢালি নিদিওঁ। ইয়াতে মই আধা কাপ মই গৰম পানী ঠাণ্ডা পানী ঢালি দিছোঁ, নহ'লে চানাখিনি বহুত টান হৈ যায়, সেইকাৰণে অকণমান ঠাণ্ডা পানী দিলে মানে ছফ্ট হ'ব। এতিয়া ইয়াতে মই মিক্স কৰিম ভিনেগাৰ 1 চামুচ, কাৰণ মোৰ নেমু নাই, সেইকাৰণে মই ইয়াতে ভিনেগাৰ দিম গাখীৰখিনি ফাটিবৰ কাৰণে। দুই চামুচ দিছোঁ। এয়া ছেপাৰেট হ'বলৈ আৰম্ভ কৰিছে। এয়া এইখিনি ফাটিছে। এতিয়া এইখিনি হৈ গ'ল। এফালে মই এটা বাটিত এখন কাপোৰ মই দি থৈছোঁ, ইয়াতে মই এইখিনি চাকি লওঁ। এইখিনি ইয়াৰ পৰা পানীখিনি মই যাবলৈ দিম আৰু লগে লগে টেঙা ভাৱটো যাবৰ কাৰণে মই অলপমান বেলেগ পানী লৈ এইখিনি মই ধুই দিম। এনেধৰণে ধুই দিব লাগিব। এনেদৰে পানীখিনি যোৱালৈকে 15 মিনিটমান সময় এনেকৈ টোপোলা কৰি ৰাখি থ'ম। এনেদৰে এটা ওজন দি ৰাখি দিব। এনেধৰণে 15 মিনিটমান সময় থৈ পেলাই তাৰ পাছৰ কামখিনি আমি আৰম্ভ কৰিম। এতিয়া এনেদৰে 15 মিনিট ৰাখি হয় মানে এইফালে মই চিৰাপখিনিও ৰেডি কৰি ল'ম। ইয়াতে মই লৈছোঁ 1.5 কাপ মই চেনি ল'ম আৰু ইয়াত দিম এনেকুৱা জোখৰ এটা কাপত 1 কাপ পানী। দুকাপে দিছোঁ প্ৰায়। আৰু ইয়াতে দিম ইলাচি, 3টা ইলাচি দিছোঁ। পানী আৰু অকণমান মই বহাই দিছোঁ এইখিনি। এতিয়া এইখিনি মই উতলিবলৈ দিম। এইখিনি উতলে মানে সেইফালেও পনীৰখিনি চানাখিনি হৈ যাব। এতিয়া প্ৰায় 15 মিনিট হৈ গৈছে। ইয়াৰ পৰা পানীখিনি আঁতৰিছে। এতিয়া এইটো মই খুলি এয়া এইখিনি এতিয়া মই ইয়ালৈ লৈ লওঁ। এইখিনি প্ৰায় 15 মিনিট নাইবা 10 মিনিট সময় খুব ভালকৈ মঠিব লাগিব। এতিয়া এইখিনি খুব ভাল ধৰণে মঠিব লাগিব। আৰু এইফালে চেনি পানীখিনিও হৈ গৈছে, এইখিনি আকৌ উতলাব লাগিব। এতিয়া অকণমান চেনিখিনি গলালৈকে উতলালেই হ'ল। এইফালে মই এইখিনি বন্ধ কৰি দিছোঁ। এনেধৰণে
হাতৰ তলুৱাখনেৰে খুব হেঁচি প্ৰায় 15 মিনিটমান সময় এনেদৰে মঠিব। এতিয়া এইখিনি প্ৰায় সফট হৈ গৈছে, দেখিছেনে? এতিয়া ইয়াতে মই মিক্স কৰিম প্ৰায় ইমানকণ, 1 চামুচো সম্পূৰ্ণ নহয়, কৰ্ণফ্ল'ৰ দিম। আকৌ মঠিব লাগিব ভাল ধৰণেৰে। বেকিঙো দিব পাৰে, কিন্তু মই বেকিঙৰ সলনি মই কৰ্ণফ্ল'ৰ দিছোঁ, তেতিয়া বেছি সফট হয়। আৰু অলপ সময় মঠিম। এতিয়া এইখিনি হৈ গ'ল। এতিয়া আমি লাহে লাহে ইয়াত ৰসগোল্লাৰ শ্বেপ দিম, দুইখন হাতেৰে লৈ খুব সফটকৈ, খুব যাতে প্ৰেছাৰ নপৰে। সৰু সৰুকৈ এনেকুৱা বল বনাম। এনেকৈ আমি আটাইকেইটা বনাই ল'ম। এইটো যিমান সৰু আছে, এইটো ইয়াতকৈ দুগুণ ফুলিব, সেইকাৰণে সৰু সৰুৱে কৰিছোঁ। এনেকৈ আমি আটাইখিনি এতিয়া বনাই ল'ম। এয়া আটাইখিনি বনোৱা হৈ গ'ল। এতিয়া এফালে যিখিনি চেনিৰ চিৰাপখিনি দি থৈছিলোঁ, আধা উতলি আছে। এতিয়া ইয়াতে এটা এটাকৈ আটাইকেইটা দি দিম। প্ৰথমতে গেছটো অকণমান কমাই থোৱা আছে। আটাইকেইটা দি হোৱাৰ পাছতে হাই ফ্লেমত দি দিম। এয়া আটাইকেইটা দি দিম। এতিয়া আটাইকেইটা দি হোৱাৰ পাছত গেছটো হাই ফ্লেমত দি দিম প্ৰায় 10 মিনিট সময়। এয়া দেখিছেনে, ফুলিবলৈ আৰম্ভ কৰিছে। ফুলিবলৈ ধৰা মানে আমি সিজিছে বুলি ধৰিব পাৰোঁ। মাজত অৱশ্যে দাঙিব নালাগে, মই এনে দেখাব, নিজে চাবৰ কাৰণেহে মই মাজত উঠালোঁ। আৰু অকণমান সময় এনেকৈ ঢাকনটো দি থৈ দিব লাগিব। এতিয়া উঠাই চাম। সেয়া ধুনীয়াকৈ ফুলি উঠিছে, দেখিছেনে? যিমান সৰু আছিলে তাৰ দুগুণ হৈ গ'ল। এতিয়া ফুলি উঠিছে মানে ভিতৰটো সিজিছে। এতিয়া গেছটো অকণমান কমাই দিম। এনেধৰণে আৰু 7 মিনিটমান সময় আমি উতলিবলৈ দিম। এয়া এতিয়া আমাৰ ৰসগোল্লা হৈ গ'ল, ছাৰ্ভ কৰিবৰ কাৰণে সম্পূৰ্ণ ৰেডি। এয়া আমাৰ ৰসগোল্লা সম্পূৰ্ণ ৰেডি, একেবাৰে ছাৰ্ভ কৰিব পৰা হৈ গ'ল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। এনেদৰে এবাৰ ঘৰত আপোনালোকে বনাই চাওক, কেতিয়াও হোটেলৰ পৰা অনাৰ প্ৰয়োজনবোধ নকৰিব। তেতিয়াহ'লে অহা শনিবাৰে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আৰু যদিহে ভিডিঅ'বোৰ মোৰ চাই ভাল পাইছে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আহিম। আজিলৈ আহিছোঁ, নমস্কাৰ।